নমস্কাৰ ৰাষ্ট্ৰমুক্ত বিদ্যালয়ৰ দ্বাৰা পৰিচালিত প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা পাঠ্যসূচীলৈ সকলো শিক্ষক প্ৰশিক্ষাৰ্থীলৈ স্বাগতম জনাইছো মই শ্ৰী প্ৰকাশ দত্ত মই এছবি দেউৰা কলেজৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত প্ৰিয় প্ৰশিক্ষাৰ্থীসকল আপোনালোকক আজি মই পাঠ্যসূচী 501ৰ ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা এক সামাজিক সাংস্কৃতিক দৃষ্টিভংগীৰ খণ্ড 1ৰ ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা এক অতীতদৰ্শী দৃষ্টিভংগীৰ পৰা তৃতীয় গোটৰ মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ পৰা মই এটা পাঠ আলোচনা কৰিম আপোনালোকে জানে যে ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা হৈছে ভাৰতবৰ্ষৰ উন্নতিৰ শৈক্ষিক উন্নতিৰ আধাৰস্বৰূপ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ অবিহনে সামগ্ৰিক শিক্ষাৰ উন্নয়নৰ কল্পনা মাথো দিবা স্বপ্ন সেয়ে প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ কাৰণে আজি বহু বছৰ ধৰি বিভিন্ন পক্ষই বিভিন্ন ধৰণে প্ৰচেষ্টা হাতত লৈ আহিছে আপোনালোক ইয়াতো জ্ঞাত যে ব্ৰিটিছ যুগৰে পৰা বিভিন্ন ধৰণৰ প্ৰচেষ্টা ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা উন্নয়নৰ হকে লৈ আহিছে কিন্তু স্বাধীনতাৰ পিছত এনে ধৰণৰ প্ৰচেষ্টা অধিক সবল আৰু সক্ৰিয় ৰূপত আত্মপ্ৰকাশ কৰে কিন্তু অতি দুখৰ বিষয় যে প্ৰাথমিক শিক্ষাৰ সম্পৰ্কে ইমান গুৰুত্ব দিয়াৰ পিছতো আজিও কিন্তু প্ৰাথমিক শিক্ষাৰ এক সামগ্ৰিক উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰো সেয়ে আজি আমি প্ৰাথমিক শিক্ষাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এনে এটা পাঠ আলোচনাৰ বাবে বাছি লৈছো যি পাঠটো প্ৰাথমিক শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগত জড়িত গতিকে মই আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যত উপনীত হোৱাত অকৃতকাৰ্যতাৰ কাৰণসমূহ প্ৰিয় প্ৰশিক্ষাৰ্থীসকল আপোনালোকে প্ৰাথমিক শিক্ষা সম্পৰ্কে নিশ্চয় এক বদ্ধমূল ধাৰণা আছে প্ৰাথমিক শিক্ষাৰ গঠন সম্পৰ্কে আমাৰ প্ৰত্যেকৰে লাগিব এক বদ্ধমূল ধাৰণা ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষাই 6 পৰা 14 বছৰ শিশুসকলক সাঙুৰি লয় আৰু এই শিক্ষা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ প্ৰয়োজনীয়তাক সাঙুৰি লয় আকৌ আমি প্ৰাথমিক শিক্ষাক দুটা পৰ্যায়ত ভাগ কৰিব পাৰোঁ প্ৰথম পৰ্যায়টো হৈছে নিম্ন প্ৰাথমিক আৰু অন্যটো ভাগ হৈছে উচ্চ প্ৰাথমিক নিম্ন প্ৰাথমিকত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আৰু উচ্চ প্ৰাথমিকত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আমি সাঙুৰি ল'ব পাৰোঁ এতিয়া প্ৰশ্ন হয় সাৰ্বজনীন প্ৰাথমিক শিক্ষা মানেনো কি আমি প্ৰথমতেই সাৰ্বজনীন শব্দটোৰ অৰ্থ সম্পৰ্কে জ্ঞাত হ'ব লাগিব সাৰ্বজনীন মানে সকলোতে থকা বা সকলোৰে বাবে এনে এক অৰ্থ বহন কৰিছে এতিয়া সাৰ্বজনীন প্ৰাথমিক শিক্ষা অৰ্থটো এনেকৈ ক'ব পাৰোঁ যে জাতি বৰ্ণ ধৰ্ম ভাষা লিংগ সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে 6 পৰা 14 বছৰ সকলো শিশুকে বাধ্যতামূলক প্ৰাথমিক শিক্ষা সুবিধা প্ৰদান কৰাটোৱেই হৈছে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্য প্ৰিয় প্ৰশিক্ষাৰ্থীসকল আপোনালোকে জানে যে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ যিটো লক্ষ্য সেই লক্ষ্য এতিয়াৰ নহয় স্বাধীনতাৰ আগতেও আছিল সেই লক্ষ্য ব্ৰিটিছ যুগৰে পৰা বিভিন্ন আয়োগৰ আমি সেই লক্ষ্যসমূহ প্ৰতিফলিত হোৱা দেখোঁ তাৰ পিছত স্বাধীনতাৰ পিছত ইয়াৰ যি লক্ষ্য প্ৰাপ্তিৰ দিশত নতুন নতুন কিছু দিশ উন্মোচিত হ'বলৈ ধৰিলে আপোনালোকে জানে স্বাধীনতাৰ পিছত যেতিয়া সংবিধান প্ৰণয়ন হ'ল সংবিধানত নিৰ্দেশনাত্মক নীতি 45 নম্বৰ অনুচ্ছেদ সংযোজন কৰি নতুন এক ঐতিহাসিক পদক্ষেপ ল'লে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এতিয়া আমি জানিব লাগিব যে ভাৰতীয় সংবিধানৰ 45 নম্বৰ অনুচ্ছেদটো কি আছে ভাৰতীয় সংবিধানৰ 45 নম্বৰ অনুচ্ছেদত কোৱা হৈছিল যে ৰাজ্য চৰকাৰে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুকে
বাধ্যতামূলক বিনামূলীয়া প্ৰাথমিক শিক্ষা প্ৰদান কৰিব আৰু এয়া ৰাজ্য চৰকাৰৰ এক মৌলিক কৰ্তব্যৰূপে পৰিগণিত হ'ব। ইয়াৰ লগতে সংবিধানত ৪৫ নম্বৰ অনুচ্ছেদত অন্য এক দফাত আকৌ কোৱা হৈছে যে সংবিধান প্ৰণয়নৰ 10 বছৰৰ ভিতৰত সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যত আমাৰ দেশ উপনীত হ'ব। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ দেশ স্বাধীন হোৱাৰ 7টা দশকৰ পিছতো আজিও সাৰ্বজনীন প্ৰাথমিক শিক্ষা লক্ষ্যত আমি উপনীত হ'ব পৰা নাই বা আমি সফলতা লাভ কৰিব পৰা নাই। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সংবিধানৰ ৪৫ নম্বৰ অনুচ্ছেদেই নহয়, ইয়াৰ পিছতো ধাৰাবাহিকভাৱে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা চৰকাৰী আৰু বেচৰকাৰীভাৱেও লৈ থকা হৈছে। কিন্তু মই পুনৰ দোহাৰিব লাগিব যে এতিয়াও আমি সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যত সম্পূৰ্ণৰূপে উপনীত হ'ব পৰা নাই। গতিকে প্ৰিয় শিক্ষাৰ্থীসকল, এয়া আজিৰ সময়ৰ এক আমাৰ ডাঙৰ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতা। আৰু এই সাৰ্বজনীনতাৰ দিশত কোনবোৰ কাৰকে আমাক বাধা দিছে বা সাৰ্বজনীন প্ৰাথমিক শিক্ষাত বিফল হোৱাৰ কাৰণসমূহ কি, তাক আলোচনা কৰাটো খুব প্ৰয়োজন হৈ পৰিছে। আৰু আজিৰ আমাৰ পাঠটোৰ মূল বিষয়ো হ'ল এই বিফলতাৰ কাৰণসমূহ আলোচনা কৰা। প্ৰিয় শিক্ষাৰ্থীসকল, আপোনালোকে জানে ভাৰতবৰ্ষ এখন বৃহৎ জনসংখ্যাৰ দেশ, পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ ভাৰতবৰ্ষ। ভাৰতবৰ্ষত জনসংখ্যা অনুপাতে এতিয়াও প্ৰাথমিক স্কুল বা প্ৰাথমিক বিদ্যালয় স্থাপন কৰিব পৰা হোৱা নাই। গতিকে অকৃতকাৰ্য হোৱাৰ কাৰণসমূহৰ অন্যতম প্ৰধান এটা কাৰণ হ'ল জনসংখ্যা বিস্ফোৰণ। আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষত যিমান সংখ্যক প্ৰাথমিক বিদ্যালয়ৰ প্ৰয়োজন জনসংখ্যা অনুপাতে, সিমান সংখ্যক প্ৰাথমিক বিদ্যালয় এতিয়াও আমি কৰিব পৰা নাই বা প্ৰাথমিক শিক্ষাত এতিয়াও আমি আন্তঃগাঁথনি সৃষ্টি কৰিব পৰা নাই। গতিকে জনসংখ্যা বিস্ফোৰণ ভাৰতবৰ্ষৰ এক প্ৰধান অন্তৰায়। দ্বিতীয় যিটো প্ৰধান কাৰণ হ'ল সেয়া হৈছে দৰিদ্ৰতা। আমি জানো যে ভাৰতবৰ্ষত প্ৰায় 70% লোক গাঁৱত বসবাস কৰে আৰু প্ৰায় সকলো লোকেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে। দৰিদ্ৰতাৰ কাৰণেই তেওঁলোকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠাব নোৱাৰাৰ এটা অৱস্থাৰো সৃষ্টি হয়। বহু এনে ৰাজ্য আছে যি ৰাজ্যত দৰিদ্ৰতাই কোঙা কৰা পিতৃ মাতৃক প্ৰাথমিক শিক্ষাৰ সপোন দেখাব নোৱাৰে। সেয়েহে তেওঁলোকে সন্তানক প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত কৰি পৰিয়াল পোহপাল বা পৰিয়াল চলাবলৈ যিখিনি আমাক প্ৰয়োজন হয় সেইখিনি গোটোৱাতহে গুৰুত্ব আৰোপ কৰে। তাৰ পিছতেই হৈছে যিটো সমস্যাৰ কথা আমি আলোচনা কৰিব বিচাৰিছোঁ, কৃষিভিত্তিক অৰ্থনীতি। আমি জানো, ইতিমধ্যেই মই কৈছোঁ যে ভাৰতবৰ্ষৰ 70% লোক গাঁৱত বসবাস কৰে। সেই লোকসকলৰ মূল আৰ্থিক উপাৰ্জনৰ ভিত্তি হৈছে কৃষি। ভাৰতবৰ্ষ এখন কৃষিভিত্তিক দেশ। গতিকে প্ৰায়সকল লোকেই নিজৰ সন্তানক ঘৰুৱা কামত ব্যৱহাৰ কৰা দেখা যায়, কৃষি কাৰ্যত ব্যৱহাৰ কৰা দেখা যায় শিক্ষাৰ প্ৰদানৰ পৰিৱৰ্তে। এয়া অভিভাৱকৰ এক মনোভাৱ বা এটিটিউড বুলি আমি ক'ব পাৰোঁ, যিয়ে তেওঁলোকক এনে এটা ধাৰণা দিছে যে আমাৰ সন্তানটো আমি পঢ়ুৱাতকৈ কৃষি কাৰ্যত লগালেহে আমাৰ বেছি লাভ হ'ব। তাৰ পিছতে আমি যিটো সমস্যাৰ কথা ক'বলৈ লৈছোঁ সেয়া হৈছে যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ। ভাৰতবৰ্ষত এতিয়াও এনে অনুন্নত অঞ্চল আছে, এনে কিছু জনগোষ্ঠীয় অঞ্চল আছে, পাহাৰীয়া অঞ্চল আছে, য'ত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা অতিকৈ দুখ লগা। এই যোগাযোগ আৰু পৰিবহণ ব্যৱস্থায়ো আমাৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰাত বা প্ৰাথমিক শিক্ষা প্ৰসাৰ কৰাত এক
ডাঙৰ অন্তৰায় হিচাপে দেখা দিছে। সেই অঞ্চলবোৰলৈ গৈ কোনো ধৰণৰ বেচৰকাৰী সংস্থায়ো শিক্ষাৰ প্ৰচাৰ কৰিব নোৱাৰে বা কোনো ধৰণৰ তাতে চৰকাৰী বিদ্যালয় স্থাপনৰো সুবিধা নাথাকে। এনেধৰণৰ দুৰ্গম অঞ্চলবোৰত প্ৰাথমিক শিক্ষা এতিয়াও দিবাস্বপ্ন হৈ আছে। ইয়াৰ পিছতে আমি যিটো সমস্যা কথা আলোচনা কৰিম সেয়া হৈছে নিবনুৱা সমস্যা। এয়া আমাৰেই অতি দুৰ্ভাগ্য যে আমাৰ শিক্ষা ব্যৱস্থাই, আমাৰ উচ্চ শিক্ষাই হওক যিকোনো শিক্ষাই কিছুমান নিবনুৱাৰ সৃষ্টি কৰিছে। সেয়েহে কিছু সংখ্যক লোকৰ মনত, কিছু সংখ্যক অভিভাৱকৰ মনত এনে এক ধাৰণা গঢ় লৈ উঠিছে যে আমি সন্তানটোক শিক্ষা প্ৰদান কৰিলে আমাৰ লাভ কি হ'ব, শেষত গৈ মোৰ সন্তানটো নিবনুৱা ৰূপেই পৰিগণিত হ'ব। সেইকাৰণে তেওঁলোকে ঘৰুৱা কামত ব্যৱহাৰ কৰাত বা ঘৰুৱা কামত লগোৱাত, উপাৰ্জনৰ কামত লগোৱাতহে সন্তানটোক গুৰুত্ব দিয়ে। এই মনোভাৱৰ কাৰণেও বহুত সংখ্যক ছাত্ৰ ছাত্ৰী প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। ইয়াৰ পিছতে যিটো অন্যতম কাৰণ, যিটো খুবেই আলোচনা হৈ থাকে, বাদ পৰা শিশু, অপচয় আৰু অনুন্নয়ন। এই সমস্যাটো এতিয়াৰ নহয়। এই সমস্যাটো যেতিয়াৰ পৰা আমাৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ হৈছে ভাৰতবৰ্ষত, তেতিয়াৰ পৰা এই সমস্যাটো আছিলে। কিন্তু এই দিশত বিভিন্ন চৰকাৰী ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত কিছু সফলতা অৰ্জন কৰিছে বুলি ক'ব লাগিব। এতিয়া আমাৰ বিদ্যালয়বোৰত কিছু পৰিমাণে অপচয় আৰু অনুন্নয়ন ৰোধ হৈছে বুলি আমি ক'ব পাৰোঁ, আৰু বাদ পৰা শিশুৰো কিছু সমস্যাটো লাঘৱ হৈছে বুলি ক'ব পাৰোঁ। কিন্তু এতিয়াও বহুবোৰ কাৰকৰ কাৰণে বহু শিশু শিক্ষাৰ মূল সুঁতিৰ পৰা এতিয়াও বঞ্চিত হৈ আছে বা বিচ্ছিন্ন হৈ আছে। এই ক্ষেত্ৰত আমি পিছপৰা অনুন্নত জনগোষ্ঠীয় লোকৰ সন্তানসকলৰ কথা ক'ব পাৰোঁ। আমি বিভিন্ন ধৰণে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ কথা ক'ব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ আমি সংখ্যালঘু লোকৰ সন্তানৰ কথাও এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ। তেওঁলোক শিক্ষাৰ মূল সুঁতিৰ পৰা এতিয়াও বহু ঠাইত বঞ্চিত হৈ আছে। ইয়াৰ পিছতে যিটো কাৰণ মই উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজনৈতিক কাৰণ। আমাৰ বিভিন্ন সময়ত ৰাজনৈতিক উত্থান পতন হয়, চৰকাৰ সলনি হয়। এইবোৰেও এক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সুস্পষ্ট নীতি গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে। গতিকে ৰাজনৈতিক কাৰণো এই ক্ষেত্ৰত অকৃতকাৰ্যতা হোৱাৰ অন্যতম এক কাৰক। তাৰ পিছতে যিটো মই সমস্যাৰ কথা উল্লেখ কৰিম সেইটো হৈছে প্ৰকৃত মনোভাৱৰ অভাৱ। এই মনোভাৱ বা এটিটিউড অকল অভিভাৱকৰে নহয়, আমাৰ শিক্ষক শিক্ষয়িত্ৰী, শিক্ষাবিদ তথা বিভিন্ন ধৰণৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সঠিক মনোভাৱৰ অভাৱেও প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰাত যথেষ্ট বাধাৰ সৃষ্টি কৰি আহিছে। তাৰ পিছতে মই যিটো সমস্যাৰ কথা উল্লেখ কৰিম সেয়া হৈছে সজাগতা আৰু সচেতনতাৰ অভাৱ। এতিয়াও এনে বহু দুৰ্গম অঞ্চল আছে ভাৰতবৰ্ষত য'ত প্ৰাথমিক শিক্ষাই এতিয়াও প্ৰসাৰো লাভ কৰা নাই। গতিকে সেই অঞ্চলবোৰত অভিভাৱকৰ মাজত সজাগতাৰ অভাৱ বা সচেতনতাৰ অভাৱ, প্ৰাথমিক শিক্ষাৰ মূল্য বা সামগ্ৰিকভাৱে শিক্ষাৰ মূল্য তেওঁলোকে অনুধাৱন কৰিব পৰা নাই। অকল দুৰ্গম অঞ্চল বুলি নহয়, ভাৰতবৰ্ষৰ বিভিন্ন অনুন্নত ৰাজ্যসমূহত এতিয়াও বহু অভিভাৱকৰ মাজত এই সজাগতা আৰু সচেতনতাৰ অভাৱ দেখা যায়। এই সচেতনতা আৰু সজাগ সৃষ্টিৰ বাবে চৰকাৰ তথা বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থা, সাধাৰণ ৰাইজ সকলোৰে নিশ্চয় দায়িত্ব আছে। স্থানান্তৰত আমি এই সম্পৰ্কে আলোচনা কৰিম। মই ইয়াৰ পিছৰ যিটো সমস্যাৰ কথা ক'বলৈ ওলাইছোঁ, এই সমস্যাটো এতিয়াও বহু ৰাজ্যত দেখা পোৱা যায়। সেয়া হৈছে লিংগ পক্ষপাতিত্ব। এতিয়াও ছোৱালীৰ শিক্ষাক বহুতে ঋণাত্মক দৃষ্টিভংগীৰে লক্ষ্য কৰা দেখা যায়।
বহু ৰাজ্যত আমি এনেধৰণৰ ঘটনা প্ৰচাৰ মাধ্যমৰ যোগে পঢ়িবলৈ পাওঁ। বহুতেই ভাবে যে ছোৱালী শিক্ষা প্ৰদান কৰি কোনো লাভ নাই। গতিকে ছোৱালী শিক্ষাৰ প্ৰতি এই ঋণাত্মক মনোভাৱ একাংশ অভিভাৱকৰ যি ঋণাত্মক মনোভাৱ আছে, এই মনোভাৱে আমাক প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাত বাধাৰ সৃষ্টি কৰি আহিছে। প্ৰিয় প্ৰশিক্ষাৰ্থীসকল, ভাৰতবৰ্ষৰ দৰে বিশাল ৰাজ্যত প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ এই বিষয়টো যি কাৰকসমূহে বাধা দিছে, এই কাৰকসমূহ কোনো সীমা নাই। এই কাৰকসমূহ অঞ্চলভেদে ৰাজ্যভেদে বিভিন্ন ধৰণৰ হ'ব পাৰে। মই আপোনালোকৰ লগত সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমি আলোচনা কৰিব পৰা কেইটামান মাত্ৰ কাৰকহে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও অঞ্চলভেদে ৰাজ্যভেদে বিভিন্ন ধৰণৰ কাৰক আছে যিয়ে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাত বাধা প্ৰদান কৰি আহিছে। আমি স্থানান্তৰত এই সম্পৰ্কে কেতিয়াবা আলোচনা কৰিম। কিন্তু আমি যিহেতু সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছোঁ, গতিকে এই সমস্যাবোৰ সমাধান কেনেদৰে কৰিব পাৰি তাকো কিছু পৰিমাণে হ'লেও আমি আলোচনা কৰাটো প্ৰয়োজন হৈ পৰিছে। প্ৰিয় প্ৰশিক্ষাৰ্থীসকল, সফলতা লাভ কৰিবলৈ হ'লেই আমি যিবোৰ সমস্যা উল্লেখ কৰিলোঁ, প্ৰথমতে এই সমস্যাখিনি সমাধান কৰিব পাৰিব লাগিব। কিছু সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা আছে আৰু কিছু সমস্যা সমাধানৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে সকলো পক্ষৰ দায়বদ্ধতা আৰু দায়িত্ববোধ আছে। কিন্তু আমি যদি স্পষ্টকৈ ক'ব বিচাৰোঁ, তেতিয়াহ'লে কিছু উপায় আমি ইয়াত উল্লেখ কৰিব পাৰোঁ। যেনে ধৰক, এটা সুনিৰ্দিষ্ট জনসংখ্যা নীতি খুব প্ৰয়োজন আছে। চৰকাৰীভাৱে এই প্ৰচেষ্টা নিশ্চয় হাতত ল'লে আমি জনসংখ্যাক কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণ কৰিব পাৰিম। কিছু ৰাজ্যত দেখা গৈছে, উদাহৰণস্বৰূপে অসমত ইতিমধ্যে এক নিৰ্দিষ্ট জনসংখ্যা নীতি গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে আমি বিশ্বাস কৰোঁ জনসংখ্যাক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব। ইয়াৰ পিছতেই আমি এটা সমস্যাৰ কথা কৈছিলোঁ, যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়ন সাধন। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অবিহনে প্ৰাথমিক শিক্ষাক আমি অনুন্নত অঞ্চল বা গাঁও অঞ্চলত প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ সপোন হৈয়ে থাকিব। গতিকে যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়ন সাধন অতি গুৰুত্বপূৰ্ণ। তাৰপিছতেই বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী সংস্থা, সাধাৰণ ৰাইজ সকলোৱে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন কৰি তুলিব লাগিব। এই ক্ষেত্ৰত মাননীয় শিক্ষকসকলৰ দায়িত্ব অপৰিসীম। সকলোৱে মিলি আমি ৰাইজৰ মাজত সজাগ আৰু সচেতনতা যদি বৃদ্ধি কৰোঁ, তেতিয়া নিশ্চয় আমাৰ সন্মানীয় অভিভাৱকসকলে তেওঁলোকৰ সন্তানক প্ৰাথমিক শিক্ষাৰ পৰা কেতিয়াও বঞ্চিত নকৰিব। ইয়াৰ পিছতেই মই যিটো সমস্যাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ, সেইটো হৈছে অপচয় আৰু অনুন্নয়ন। অপচয় আৰু অনুন্নয়ন আমি প্ৰতিৰোধ কৰিব পাৰিব লাগিব। তেতিয়াহে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ সপোন দিঠকত পৰিণত হ'ব। এতিয়া অপচয় আৰু অনুন্নয়ন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি ইতিমধ্যেই চৰকাৰে গ্ৰহণ কৰিছে আৰু এইটো খুব সুখৰ কথা যে ইতিমধ্যেই বহু ক্ষেত্ৰত চৰকাৰে সফলতা লাভো কৰিছে। ক'ব পাৰি ভাৰতবৰ্ষত অপচয় আৰু অনুন্নয়নৰ হাৰ বহু পৰিমাণে হ্ৰাস পাইছে, কিন্তু এতিয়াও বহু দুৰ্গম অঞ্চলত বা বহু অনুন্নত অঞ্চলত অনুন্নয়ন আৰু অপচয়ৰ এই সমস্যাটো দেখা যায়। বিদ্যালয় আধাতে এৰি যোৱা শিশুৰ সমস্যা এতিয়াও বহু ঠাইত আছে আৰু বিদ্যালয় নামভৰ্তি কৰাৰ পিছত বিদ্যালয়লৈ নহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়াও বহু ঠাইত নিশ্চয় আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে সুস্পষ্ট নীতি নিৰ্দেশনা গ্ৰহণ কৰি
সঠিক পৰিকল্পনাৰে আগবাঢ়িলে অপচয় আৰু অনুন্নয়ন নিশ্চয় প্ৰতিৰোধ কৰিব পৰা যাব। ইয়াৰ পিছতে আমি ক'ব পাৰোঁ লিংগ পক্ষপাতিত্ব দূৰ কৰা। আমি এই সম্পৰ্কেও সজাগতা সৃষ্টি কৰিব লাগিব। বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাই এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগিব, সাধাৰণ ৰাইজে দায়িত্ব ল'ব লাগিব, শিক্ষকে দায়িত্ব ল'ব লাগিব আৰু আমাৰ বিশেষকৈ চৰকাৰখনে এই ক্ষেত্ৰত নিৰ্দিষ্ট এক সুস্পষ্ট নীতি গ্ৰহণ কৰিব লাগিব। ছোৱালী শিক্ষা বা ল'ৰাৰ শিক্ষাৰ মাজত কোনো যে পাৰ্থক্য নাই, উভয়ে যে শিক্ষা গ্ৰহণ কৰিব পাৰে, উভয়ে যে ভৱিষ্যতে এক সুস্থ সবল মানৱ সম্পদ ৰূপে নিজকে গঢ়ি তুলিব পাৰে, এই ধাৰণা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক আমি দিব লাগিব। ইয়াৰ পিছতে আমি যিটো উপায় কথা কম সেইটোৱে হৈছে পৰ্যাপ্ত পৰিমাণৰ বিদ্যালয় স্থাপন। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে জনসংখ্যা অনুপাতে বা প্ৰাথমিক শিক্ষা যিমান শিশুৱে গ্ৰহণ কৰি আছে বা যিমান 6 পৰা 14 বছৰ বয়সলৈকে ভাৰতবৰ্ষত শিশু আছে, সেই অনুপাতে আমাৰ প্ৰাথমিক বিদ্যালয় এতিয়াও গঢ়ি তুলিব পৰা নাই। ইতিমধ্যে আমাৰ যি আইন চলি আছে, শিক্ষাৰ অধিকাৰ আইন 2009, তাৰ মতে প্ৰতি 1 কিলোমিটাৰ অন্তৰে অন্তৰে একোখনকৈ প্ৰাথমিক বিদ্যালয় স্থাপন কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা দিছে। সেইমতে কামো চলি আছে। কিন্তু অতি দুখৰ বিষয় যে এতিয়াও বহু অঞ্চলত আমি যদি লক্ষ্য কৰোঁ, বহু ৰাজ্যত আমি যদি লক্ষ্য কৰোঁ, এতিয়াও প্ৰাথমিক বিদ্যালয় যথোপযুক্তভাৱে স্থাপন হোৱা নাই। গতিকে পৰ্যাপ্ত পৰিমাণৰ বিদ্যালয় স্থাপন কৰিব লাগিব আৰু ইয়াৰ লগত খুব ঘনিষ্ঠভাৱে জড়িত আছে এটা বস্তু, সেয়া হৈছে আন্তঃগাঁথনিৰ উন্নয়ন সাধন। অৰ্থাৎ প্ৰাথমিক স্তৰত, প্ৰাথমিক শিক্ষাৰ স্তৰত আন্তঃগাঁথনিৰ উন্নয়ন অতিকৈ প্ৰয়োজন হৈ পৰিছে। আন্তঃগাঁথনিৰ অভাৱৰ কাৰণেও আমাৰ বহু শিশুৱে বিদ্যালয়ৰ প্ৰতি আকৃষ্ট নহয়, বহু অভিভাৱকো বিদ্যালয়ৰ প্ৰতি আকৃষ্ট নহয়। এই ক্ষেত্ৰত চৰকাৰে প্ৰচুৰ পৰিমাণৰ অৰ্থ ব্যয় কৰিব লাগিব, সুস্থিৰ পৰিকল্পনা লাগিব, তেতিয়াহে এই লক্ষ্যত উপনীত হ'ব পাৰিব। ইয়াৰ পিছতে যিটো সমস্যাৰ কথা ক'বলৈ ওলাইছোঁ সেয়া হৈছে প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ শিক্ষকৰ নিযুক্তি। প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ শিক্ষক এতিয়াও আমাৰ ভাৰতবৰ্ষত খুবেই অভাৱ হৈ আছে। কিছুসংখ্যক প্ৰশিক্ষণপ্ৰাপ্ত হ'লেও তেওঁলোকক আপুনি দক্ষ বুলি ক'ব নোৱাৰে। দক্ষতা আৰু প্ৰশিক্ষণ দুইটা সুকীয়া বস্তু। নিজৰ পেছাত দক্ষতা লাভৰ কাৰণে প্ৰচুৰ সাধনাৰ প্ৰয়োজন। যিকোনো হওক, প্ৰশিক্ষণপ্ৰাপ্তৰ দক্ষ শিক্ষকৰ অভাৱ এতিয়াও আমাৰ ভাৰতবৰ্ষত দেখা দি আছে আৰু প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰিবলৈ হ'লে শিক্ষকজন দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো খুবেই প্ৰয়োজন। তেতিয়াহে তেওঁ প্ৰাথমিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে নিজকে সমৰ্পিত কৰিব। প্ৰিয় প্ৰশিক্ষাৰ্থীসকল, আপোনালোকক ইমান সময়ে মই সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ বিষয়ে ক'লোঁ। এতিয়া মই পাঠটোৰ শেষৰ ফালে আহিম। আপোনালোকে এটা বদ্ধমূল ধাৰণা হৈছে যে সাৰ্বজনীন প্ৰাথমিক শিক্ষা মানে কি? ইতিমধ্যে মই কৈছোঁ, সাৰ্বজনীন প্ৰাথমিক শিক্ষা হৈছে এনে এক ব্যৱস্থা যাৰ জৰিয়তে জাতি, বৰ্ণ, লিংগ ভেদাভেদ পৰিহাৰ কৰি অৰ্থনৈতিক, সাংস্কৃতিক অৱস্থা নিৰ্বিশেষে 6 পৰা 14 বছৰ বয়সৰ সকলো ছাত্ৰ ছাত্ৰীকে বাধ্যতামূলক শিক্ষা প্ৰদান কৰা। আৰু প্ৰাথমিক শিক্ষাই 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লয়। এতিয়া ইতিমধ্যেই মই আপোনালোকক বিভিন্ন ধৰণৰ সমস্যাসমূহ ক'লোঁ সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত দেখা দিয়া, আৰু মই আপোনালোকক কিছু ইয়াৰ উপায়ৰ কথাও ক'লোঁ। শেষত আমি এটা কথাই ক'ব পাৰোঁ যে সমাজৰ সকলো স্তৰৰ লোকৰ যুটীয়া প্ৰচেষ্টাৰ যোগেদি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাটো সম্ভৱ হ'ব। অকল চৰকাৰ বা এটা পক্ষৰ জৰিয়তে নহয়, শিক্ষক, সচেতন নাগৰিক, শিক্ষাবিদ, ৰাজনৈতিক নেতা, বেচৰকাৰী সংস্থা, অভিভাৱক, চৰকাৰ তথা সমাজৰ অন্যান্য সংশ্লিষ্ট মাধ্যমৰ যোগেদিহে, সকলোৰে যুটীয়া প্ৰচেষ্টাৰ যোগেদিহে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰা সম্ভৱ। আৰু সেয়াই নকৰিলে আমাৰ প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ এটা সপোন হৈ ৰ'ব। গতিকে প্ৰিয় শিক্ষাৰ্থীসকল, ইমান সময়ে আমি শিক্ষাৰ
প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ উপায় সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিলোঁ।